আপুনি সফল হ'ব পৰা নাই নেকি? আপুনি যদি সফল হ'ব বিচাৰে তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে। সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিহে জয়লাভ কৰে। কেতিয়াবা কেতিয়াবা সেইজনো জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ, তাতকৈ সিদ্ধান্ত লৈ সেই কামটোক সঠিক কৰি দিওঁ। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। সফলতা আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। কোনো ব্যক্তিয়ে অসফল নহয় যেতিয়া তেওঁ হাৰি যায়, অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। কোনো ব্যক্তি তাৰ কৰ্মৰ কাৰণে মহান হয়, তেওঁ জন্মৰ কাৰণে নহয়। যিকোনো মানুহৰ বৰ্তমান পৰিস্থিতি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লাৰ টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত কোনোৱেই নাই। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। অপেক্ষা কৰা সকলে সেইটো পায় যিটো চেষ্টা কৰা সকলে এৰি থৈ যায়। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঞৰি আহিব। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেই সকলে ইতিহাস ৰচিছে। কৰ্মক্ষেত্ৰত হাৰি যোৱা সকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱা সকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান তোমাৰ ভৰসাত ৰৈ আছে। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। ধন্যবাদ।